এভৰিৱান মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু পুৱা উঠিলৈ এয়া সকলো মাইকী মানুহে কৰা কামখিনি আৰু ঘৰ সৰা ঘৰ মোচা যিহেতু সদায় কৰিবলগীয়া হয়। মোৰ পিছে অকণমান কৰোঁতে দেৰি হয় এইবিলাক কাম, কাৰণ বেটাৰ লগত পুৱাৰ পৰা লাগি থাকোঁতে অলপ দেৰি হয়। তাক খুৱাই বোৱাই লওঁতে মানে কিবা এটা খুৱাই ল'লে আৰু নিশ্চিন্ত কাম কৰিবলৈ বাৰু, নহয়নে বাৰু? আৰু আজি দেখিছেনে গাখীৰখিনি আমাৰ একদম ফাটি গ'ল। তাকে ভাবিছোঁ নষ্ট নকৰোঁ, ইউটিউবতে চাই কিবা এটা বনাওঁ। আৰু ইউটিউবতে দেখিলেও একদম বৰ ধুনীয়া ধুনীয়া সৰু সৰু ৰসগোল্লা বনাইছে। মই ভাবিলোঁ তাকে বনাওঁ আৰু সেইমতে কাম কৰিলোঁ। এয়া অকণমান গৰম কৰি ফটা গাখীৰখিনি ৰুমাল এখনত চেপি লৈ ঠাণ্ডা হ'বলৈ দিলোঁ আধা ঘণ্টামান। তাৰপাছত তাত দেখুওৱা ধৰণে ময়দা অলপ আৰু ভিনেগাৰ মঠিবলৈ চেষ্টা কৰিলোঁ। মঠি থকা পাত্ৰটো সৰু হোৱাৰ বাবে মই ডাঙৰ ষ্টিলৰ থালি এখনলৈ ল'লোঁ আৰু তাত সেই পানীখিনি দি দিছোঁ। মায়ে কৈছে ইয়াত চেনি দিব লাগিব, প্ৰথমতে কিন্তু মই কৈছোঁ তাত দেখুওৱা ধৰণে চেনি নিদিওঁ, পিছতে কৰোঁচোন বাৰু কেনেকুৱা হয় খাবলৈ চাওঁ। আৰু এনেদৰে ভালকৈ মঠি লৈ যেতিয়া অকণমান মিহি হ'লগৈ, মানে অকণমান নহয় ভালদৰে মিহি হ'লগৈ, তেতিয়া এনেকৈ গোল গোলকৈ সৰু সৰু ৰসগোল্লা বনাই ল'লোঁ। হাতেৰে এনেকৈ ধুনীয়াকৈ হাতা বটা দি মঠি আছিলোঁ, তেনেকৈ সৰু সৰু গোল গোল ৰসগোল্লা কৰি ল'লোঁ। আৰু যিহেতু গোল গোল কৰি থাকোঁতে 10টামান হ'লগৈ ৰসগোল্লা। এয়া দেখিছেই হৈ গ'ল। তাৰপিছত আৰু লাহে লাহে বনাবলৈ ধৰিলোঁ। গৰম কেৰাহীত চচ এটা পানী কিছুমান হৈছিল আৰু গৰম হ'বলৈ দিলোঁ। প্ৰথমে ভাবিলোঁ যে পিছতহে চাওঁ কেনেকুৱা হয়। প্ৰথমতে সৰু কাপেৰে চেনি আধা কাপ দিলোঁ, গাখীৰটো দিছিলোঁ যিহেতু আৰু অকণমান গৰম হৈ থাকোঁতে তাত ধুনীয়াকৈ সুন্দৰকৈ মিক্স কৰি লৈছোঁ আৰু ছটিয়াই দিছোঁ লাহে লাহে এনেকৈ গৈ থাকিব। আৰু যেতিয়া সকলো আধা সিজাকৈ হৈ আহিব তাৰপাছত আৰু এয়া পিছলৈ অলপ সময় ঢাকি থৈ দিলোঁ আৰু এনেকৈ তাৰপিছত ৰসগোল্লা বনাই খাবলৈ আৰু এতিয়া আৰু এইফালে বহুতো ৰসগোল্লা ৰেডি কৰি বনাই লোৱা হৈছিল। পানীটোৰ কাৰণে যিহেতু ভাঁজ চাই থোৱা আছিলে, মাছবিলাক পিছত ডাঙৰ ডাঙৰে পানী দেই, আৰু সেইকাৰণে ভাঁজ ধৰা চালিকৈ উঠাই মেলি আহিলোঁ। এতিয়া দেহাক খুৱাবলৈ বুলি লৈছোঁ, ইয়াক খুৱাই লওঁ, তাৰপাছতে আৰু কিবা কিবি কাম আছে। তেনেহ'লে চাই থাকক ভিডিঅ'টো। আৰু এইফালে আহিলে ল'ৰা এজন কিবা দৰৱ নহয় মানে এইবোৰ গিল চফা কৰা তেনেকুৱা কিবা বটল এটা লৈ মানে বিক্ৰী কৰিবলৈ আহিছে আৰু আমাক ইয়াত ডেমো দেখাম বুলি ক'লে। মই সেইটো কাৰণে লগালগ গৈ দৌৰি পাকঘৰৰ পৰা কেৰাহীটো আনি দিছোঁ আৰু আমাক গিলখন চাফা কৰি দেখালে। তাৰপৰা টাইলছতো অলপ চাফা হৈ গ'ল আৰু কেৰাহীটো অকণমান চাফা হৈ গ'ল। অকণমান মানে ভালদৰে হৈছে বাৰু তেখেতে কৰিলত, আৰু সেইবাবে দুটামান লৈ থলোঁ তেওঁৰ পৰা। তেওঁ বোলে পাঞ্জাৱৰ পৰা আহিছে, চণ্ডীগড়। আৰু ইয়াত দেখিছেনে ধুনীয়াকৈ চাফা হৈছে। আৰু এইটো আছিল সেই বটলটো, এইটো বোলে নিগনি পঁইতাচোৰা সাপ সকলো দূৰ হৈ থাকিব। আৰু ইয়াৰ ৰাতিলৈ দেখিছেনে এয়া ভেকুলীজনীয়ে মানে পিঠিত পুতেক নে জীয়েকে হ'ব চাগে, পিঠিত উঠাই লৈ ঘূৰি ফুৰিছে। তাকে ভিডিঅ' কৰি থৈ দিলোঁ। আৰু ৰাতিলৈ এয়া দেউতাকৰ লগত ভাত খাই বেটাই খোজকাঢ়িছে দেখিছেনে। সি বোলে শকত হৈছে, সেইবাবে দেউতাকৰ লগত ৰাতি ভাত খাই পূৰা খোজকাঢ়িছে।
আজিলৈ ইমানেই দেখালোঁ দেই। ভিডিঅ'টো চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব কেনেকুৱানো পাইছে ভিডিঅ'বোৰ। আশা ৰাখিছোঁ আগলৈও এনেকুৱা ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। আজিলৈ তেন্তে বাই।